হয় স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু মোৰ লগত উপস্থিত আছে দীপজ্যোতিতা আৰু খিতিকাই বুলি ক'লে পৰিচিত গোটাই অসমবাসীয়ে জানে আৰু এতিয়া আহিছোঁ প্ৰথম প্ৰশ্নলৈ আপোনাৰ ঘৰ শিক্ষা মোৰ নমস্কাৰ দেই কি চেনেল এইটো জেবি বাইট্ৰেছ জেবি বাইট্ৰেছ খুব সুন্দৰ চেনেল আৰু মোৰ এতিয়া ঘৰ বৰ্তমান দৰং জিলা মংগলদৈ ঔতলাত আৰু শিক্ষা বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এতিয়া বৰ্তমান ঘৰতে এইবিলাক ভিডিঅ' কৰি আছোঁ হয় আপোনাৰ শিক্ষাৰ প্ৰথম মই মথংগা প্ৰাথমিক বিদ্যালয় ৪ৰ্থ শ্ৰেণীলৈকে তাৰপিছত ঔতলা তাৰপিছত হায়াৰ ছেকেণ্ডেৰীটো পাছ কৰিলোঁ দেৰমণিৰ পৰা দেৰমণি কলেজৰ পৰা হয় ঠিক আছে আৰু আপোনাৰ পিতৃ মাতৃ মা দেউতা ভাইটি আৰু মই আমি চাৰিজন ইউটিউব যাত্ৰাত কেনেকৈ নামিল আৰু কেনেকৈ কেতিয়াৰ পৰা আৰম্ভ কৰিছে আৰু এতিয়া কেতিয়াৰ পৰা নামিলোঁ মানে এতিয়া বৰ্তমান ৩ বছৰমান হ'ল যেতিয়া ফেচবুক হোৱাটছএপত জোৰাইছিল ইউটিউবত ইমান এটা নাছিল বাৰু এতিয়াহে বৰ্তমান আহিছে আৰু তেতিয়া সৰুৰ পৰা ইচ্ছা আছিল টিভি চিভিত কাম কৰিব তাৰপিছত যেতিয়া নেকি ইউটিউবটো আহিল তেতিয়া এই ভাঙা টিভি এটা লৈ পেলাই ধুনীয়াকৈ কৰিছিলোঁ সেইটো ৰাইজে বহুতখিনি ভাল পাইছিল তেতিয়াৰ পৰা নাম দিয়া হৈছিল ভাঙা টিভি আৰু এনেকৈ এতিয়া ৰাইজৰ মৰম আশীৰ্বাদত কৰি যাই আছোঁ চিপিৰা খিতিকাই আৰু শাহুবাৰী প্ৰথম কৈছিলোঁ এনেকৈ কৰি আছোঁ আপুনি প্ৰথমৰ পৰা আহিছিল না ইউটিউবত প্ৰথমৰ পৰা নাই প্ৰথমৰ পৰা মই ফেচবুকত দিছিলোঁ যেতিয়া ফেচবুকত যেতিয়া ভিডিঅ'বিলাক ভাইৰেল হ'ব ধৰিলা তেতিয়া ৰাইজেও কৈছিল ধৰ এই ফেচবুকত দি থাকিলে কষ্ট কৰা হেৰি বিনিময়টো নাপাবি এনে কষ্ট পইচাৰ কাৰণে ইউটিউবত কৰা নাছিলোঁ ধৰ কৰি ভাল পাইছিলোঁ ৰাইজে ভাল পালা সেনেকৈ এতিয়া কৰি যাই আছোঁ আৰু আপুনি ইউটিউবৰ বাহিৰে বেলেগ কাম কিবা কৰে নেকি ইউটিউবৰ বাহিৰে মই ইডিটিচিত আহিছিলোঁ কিন্তু তাৰ পৰা এতিয়া বৰ্তমান নাই বাদ দিছোঁ তাৰপিছত এতিয়া ঘৰতে আছোঁ এতিয়া আৰু অকল ইউটিউবৰ কৰে আৰু ইউটিউবৰ এতিয়া আহিছোঁ লাভ ষ্টৰী এনলৈ আৰু দীপজ্যোতিতাৰ প্ৰথম প্ৰেম কেতিয়া হৈছে প্ৰেম কেতিয়া হৈছিল বুলি ক'লে সেইবিলাক স্কুলত পঢ়ি থাকোঁতে এইবিলাক চব চাওঁনি আৰু ক'তনো প্ৰেম হোৱা প্ৰেম চেম বুলি নাই এনেকৈ হোৱা এতিয়া এনেকৈ আছোঁ এতিয়া ফাৰ্ষ্ট মানে কেতিয়া কিবা মুহূৰ্ত মুহূৰ্ত বুলি ক'ব লাগিলে সেইবিলাক পাহৰা যায় স্কুলৰ দিনত সেইবিলাক আৰু এতিয়া প্ৰেমৰ সম্পৰ্কত আছে নাই নাই সেইবিলাক নাই তাৰপিছত এনেকৈ আছোঁ আৰু আপোনাৰ বিয়া এতিয়া কেতিয়া খাবলৈ পাম বুলি বিয়া কেতিয়া হৈ আছোঁ এতিয়া ভগৱানে কেতিয়া মিলোৱে সেইটোৱে এতিয়া ঠিক আছে বাৰু দীপজ্যোতিতাৰ বৰ্তমান এতিয়া কোনো নাই আৰু কোনোবা যদি আছে কণ্টেক্ট কৰিব পাৰে ঠিক আছে বাৰু